Hey guys, স্বাগতম জনাইছোঁ মোৰ অন্যটি ভিডিঅ'লৈ। আজি আমি যাম মিষ্টাৰৰ শ্বুটিং কৰবা। মানে মিষ্টাৰৰ শ্বুটিংনো কেনেকৈ হয় আপোনালোকক দেখাম বুলি ভাবিছোঁ আজি। মোৰ লগত আছে অংকুৰ ধন কিয় বা মানে আছো আমি বৰ্তমান পথাৰত আছো না ৰাস্তাটো ধৰবাই পাৰা নাই। এই চাওকচোন এতিয়া আমি হেৰি যাম ৰাস্তা পথাৰত দিছে না পথাৰ ৰাস্তা দিছে একো গমেই পোৱা নাই। এই সিটো ৰাস্তা এখেন্তৰ পথাৰ মানে সেইটো বান্ধি থকাৰ কাৰণে পথাৰ দি আমি ঘূৰি আহিছোঁ। এয়াৰ জীৱন ব'লা ধন। আমি শ্বুটিং লোকেশ্যন পালোঁ একদমলৈ আহিলোঁ। কাৰ্তিক ন কাৰ্তিক আছে আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ আজি কি কৰিব বাকী ভেকো আছে আমাৰ ভেকই পুৰা ফিটিঙত থাকি মানে বয়স যাই আছে মানে ফিটিংটো মাৰি যাই আছে আৰু হাফ চেঞ্চুৰী হ'বই আৰু কেইবছৰমান পিছত ক'ব নোৱাৰছোঁ আৰু কয় কি কৰিছি আৰু হেৰি কৰিবা 50 বছৰত কি পাতে সেইটো এইটো সোণালী জয়ন্তী নেকি সোণালী জয়ন্তী ভালকৈ পাতিবা মোৰ পাতিম হা পাতিম আমাৰ মিষ্টাৰ আগৰ পৰা পাই পাতিম দে চলাব বঢ়িয়াকৈ পাতিবা মোৰ ফালে এতিয়ালৈকে চুগাৰে লাগাল দিনা কিবা লাগাল আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম আৰু এতিয়া কেইটা বাজিল 12টা আছিলে 1 বাজে চাওক 1 বাজে 1 বজালৈ ভিডিঅ' কৰিম কেইটা শেষ হ'ব তোমাৰ আমাৰ 3:30 চেক্টৰ হৈ যাব মোবাইল দি ভিডিঅ' কৰিছোঁ আজি এইটো দি ভিডিঅ' কৰিছোঁ এইটো দি আৰু কেমেৰাই কৰে আমাৰ সঁচাকৈ অংকুৰ এক্টিঙত আছে পাৰ্থ এক্টিঙত দা এতিয়া কেইটামান বিহাইণ্ড দ্য চিন চাই লওক ককা আছে না ঘৰত ককা ঘৰত নাই না সুধি চাব বুলি ভাল নাপায় একবাৰ তাকেতো তুমি সুধি চাবাচোন সুধি চালি কিবা কৈ দিয়ে আৰু তোমাৰ হাৰায়ে এও নাই ৰবা নাই নেকি আমি এটা দৰকাৰী অসমৰ কাৰণে আহিলোঁ ৰ'বা কিবা কি মানে আমি গাঁৱৰ গোটাই মাখা মানুহে লগ লাগিলে পিকনিক এটা খাব যাম খুজিছিলোঁ এতিয়া তুমি বা জনা নাযায় কেতিয়াবা নিয়ে বনাই আমি এতিয়া ভিডিঅ' শ্বুটিং কৰি আছো আমাৰ লগত আইতিয়াটো কি ভিডিঅ' গম পাই নে আপুনি আমাৰ ভিডিঅ' এতিয়া বনাব লাগিছিল ভালেই এতিয়া কি বা হয় এইটো পিকনিকৰ ভিডিঅ' হ'ব এইটো পিকনিকত নেকি সেইটো ভালে হ'ল ভাল হ'ব না ভালে হ'ল পিকনিকৰ কাৰণে আমি ভিডিঅ' বনাম আৰু পিকনিকত লগ ধৰিবা আহিছিল সেই মাখা তোমাক লগ ধৰিব আহিছি তুমি পিকনিকক ক'ত যোৱাচোন তুমি চাঙত বাৰ যাম বুলি কৈছো ঠেং ভাঙি দিম মই কেনা তিৰি চিনি পাবা তোমাৰ চকীত নহয় বকি গপ তুমি যাবা নোৱাৰা যোৱাচোন তুমি কি কেনাই কৰো তুমি যোৱাচোন মোক নিন্দা কৰি চকীত যোৱা চাঙত বাৰ তোমাৰ কেমান কেপাচিটি আছে ঠেং চিঙি দিম মই গম পাই যাবা Hey, ready, camera, rolling, action. ভাল হৈছে না মই দেখি যাব লাগে সোনকালে বাজি যা কথা বাদ যা পাৰ্থ আছিল কি কৰি যাবা লগ ধৰিলে চাবো পিকনিকত পাই লগ ধৰিছিল মই যাম বুলি আজি লগ ধৰিছে কিন্নাবা আজি ক'লে পিকনিকত যাব লগ ধৰিছে ডেটটো উল্লেখ কৰা নাই ক'ত যা পিকনিকত যাব লগ ধৰিছিল মই যাম বুলি ক'লো নাযাওঁ দে পিকনিকত কেলা যাই লাভ নাই অৱশ্যে লাভ নাই ময়ো কেনচেল কৰিব আহিছোঁ মদ চদ খাইতে খাই যা লাগে মই সেইকাৰণে নাযাওঁ বুলি ভাবিছোঁ বাদ দি তাতকৈ ঘৰতে চাবা আনছে বাঢ়ি দি হাতত আৰু যা তুমি মাছ মাৰিব যাবা তুমি চাবা যাবা মাছ মাৰিব কাৰণে নাই এখন তম্বু এখনৰ তলত আমি খানাটো খাম গম পাইছে না বনাই ব'লা এতিয়া চাহত টাইম হ'ল সেই বগা কৰি একলাই ধৰছি গোটেই খাবা নেকি এনে ভিডিঅ' কৰি আছে এনে খাব পাব লাগিব হে খোৱাটো মেইন না তে নখতে মই খাই দিওঁ গাই ছাৰ আজিৰ আমাৰ এইবিলাক আৰ্টিষ্ট আইতা আছে পূজা আছে অংকুৰ আছে কাৰ্তিক আছে এইবিলাক চব আমাৰ আজি খোৱাটো মেইন না খাৰ ভেকো তো এটা চব আছে সেই ঘৰ কিন্তু এই মাটি দুটা আছে
আমি এতিয়া পিকনিক খাব আহিছোঁ বাৰীৰ তলাত জাল চাল লৈ আহিছোঁ তাই জামচাল লৈ হা কেদাও খাব লাগিব পাৰে আজি তাকেতো আমাৰ এতিয়া লাষ্টত এতিয়া উপনীত হৈছিল লাষ্টত আহি কিবা এটা কৈ দিয়া কি কম আৰু এতিয়া কৰোঁতে কৰোঁতে আমাৰ গধূলি হ'ল ঠাণ্ডাই লাগিছে ঠাণ্ডাই লাগছে চাদাই লাগছি ন গতিকে ভিডিঅ'টো পৰহি মানে পাব পৰহি বুলি ক'ব নোৱাৰো তথাপিও পৰহি পাব আৰু পৰহি পাব এইটো পিকনিকৰ ভিডিঅ' পিকনিকৰ ভিডিঅ' এতিয়া হাৰাক বৈদ্য খেৰাই দিব লাষ্ট টাইম এতিয়া চাই থাকচোন কি হয় মানে আৰু এটা দেখাম আৰু মানে আইতাই এটা গানো গাব লাষ্টত এতিয়া এটা গান গান গাব, গান গাব সেইটো দেখাম আৰু বাকী এই লোকেশ্যনটো এতিয়া কৰিছোঁ এই কাৰণ ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই ভিডিঅ' কৰোঁতে সময়টো গুচি গ'ল ঠাণ্ডাও লাগছি আচ্ছা আচ্ছা পৰা যদি সোনকালে গানটো গাব লাগে যদি গাওঁ আৰু গাব গান অলপ দেৰিকে গাব হ'ব 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 খানা বেলেগৰ পুখুৰী পাৰ থাকে খাই থাং দিয়া পাৰে হেও নেও কিয় কৰিছে যাবি না যা এৰ পাইছ তহঁতৰ কাৰণে বাজিয়া না মই ইয়াতে কি মালে তহঁতে তিৰি মৰতে মাছ চুৰ কৰি আছা নাযা কিয়া খাইলা আৰু এতিয়া আমি মধ্যে মধ্যে যাই আছোঁ সুধা আমি এতিয়া এটা চট ল'ব লগা আছে বিহাৰৰ মাজত বিহাৰত যাম এতিয়া চটটো ল'ম দেখি না গাই চিনেমেটিক কেমন চাব কষ্ট- ভিডিঅ' গিলা আপোনালোকে চিনেমেটিক ফটোগ্ৰাফাৰ কেমন কষ্ট কৰি ভিডিঅ' কৰোঁ আমি এনে ধৰ আমি জানো আমিহে জানো আপোনালোকে ৰাতি দুখ লাগে আমাৰ চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব চব কৰি দিব তো আমাৰ ফাইনেলি ভিডিঅ'টো কমপ্লিট হ'ল মিষ্টাৰ হাৰাৰ ভিডিঅ' যি চেজ হ'ল আজিৰ কাৰণে আৰু নেক্সট ভিডিঅ' বনাম আৰু এইটো ভিডিঅ' অতি সোনকালে আহি আছে আপোনালোকে চাব মৰম আশীৰ্বাদ দিব আৰু যে ভাল ভাল ভিডিঅ' বনাই যাব পাৰোঁ আৰু মোৰ এই ব্লগ চেনেলটো চাবহে ছাবস্ক্ৰাইব কৰিব সকলোৱে লাইক কৰিব কমেণ্ট কৰিব বঢ়িয়া চবখিনি কৰি দিব আৰু তো আজি বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম